হিমন্ত বিশ্ব শৰ্মা দিহিৰালৈ আহিলেও BPF দলৰ একো ক্ষতি নহয়। বিগত লোকসভা নিৰ্বাচনতো আমাৰ প্ৰমীলা বাইদেউৰ হৈ প্ৰচাৰ চলাব আহিছিল, কিন্তু তেওঁৰ আগমনে কোনো কাম নিদিলে। এই ভাষ্য 23 নং দিহিৰা পৰিষদীয় সমষ্টিৰ BPFৰ প্ৰাৰ্থী ৰাজেশ বৰালৰ। প্ৰাৰ্থীগৰাকীয়ে আগন্তুক BTC নিৰ্বাচনত তেওঁৰ জয় নিশ্চিত বুলি প্ৰকাশ কৰি কয় যে BTCৰ 40টা সমষ্টিৰ ভিতৰত একমাত্ৰ ময়ে গোৰ্খা সম্প্ৰদায়ৰ প্ৰাৰ্থী, গতিকে সমষ্টিটোত এইবাৰ উইনবাৰতকৈ বেছিকৈ ভোট পোৱাটো নিশ্চিত। তেওঁৰ দলৰে এজন নেতাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সংক্ৰান্তত প্ৰাৰ্থীগৰাকীয়ে কয় যে তেওঁ আমাৰ দলৰে এজন ভাল কৰ্মী, গতিকে সময়ত সকলো ঠিক হৈ যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লক্ষণীয়ভাৱে ৰাজেশ বৰালে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত BPF দলৰ নেতাৰ পৰিৱৰ্তে তৃণমূল কৰ্মীৰ লগতহে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এইটো সমষ্টিৰ পৰা মোৰ বিজয় নিশ্চিত। খুবেই ভাল হয়। এইবাৰ মানে বিশেষকৈ যোৱা 5 বছৰে আমাৰ সমষ্টিৰ যিখিনি কাম হোৱা নাই তাকে লৈ ৰাইজ যিমান মানে বিৰোধীত আছিল, বিৰোধী শিবিৰত সেই ৰাইজসকলে মানে বুজি পাইছে এইবাৰ যে BPF দলক সমৰ্থন জনাব লাগিব। সেইকাৰণে আমাৰ পিনে ৰাইজৰ মানে খুবেই ভাল এটা সঁহাৰি পাইছোঁ। তেখেতৰ চাওক, গণতান্ত্ৰিক দেশততো সকলোৰে অধিকাৰ আছে। নিৰ্দলীয় খেলিম বুলি ওলাইছে যদিও এইটো তেখেত আমাৰ প্ৰাক্তন MCLA হয় আৰু দলৰে মানে কৰ্মকৰ্তা, গতিকে এইটো সিদ্ধান্তটো নিশ্চয় মই মানে আমাৰ হাইকমাণ্ডক এৰি দিছোঁ। তেখেতসকলে কেনেকৈ মিলায় এইটো, আৰু মই মুনচিং ব্ৰহ্মদেৱক আপোনাৰ মানে মাধ্যমেদি অনুৰোধ জনাব বিচাৰিছোঁ যে যিহেতু আমাৰ পৰিষদীয় নিৰ্বাচন আহি আছে, তাৰ বাবে তেখেতে আমাৰ হৈ যাতে দলৰ হৈ কাম কৰে আৰু এই সমষ্টিটো এবাৰ উদ্ধাৰৰ বাবে আমাৰ দলটিক মানে সহায় কৰে, মই সেইটো আহ্বান জনাব বিচাৰিছোঁ। চাওক, এতিয়া হিমন্ত বিশ্ব শৰ্মা আহিব বিচাৰিছে বুলি আমিও শুনিছোঁ। আহক, একো নাই, এতিয়া এইটোতো ৰাজনীতি হয়, আহিব পাৰে তেখেতসকল। কিন্তু এটা কথাও মনত ৰাখিব লাগিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ প্ৰমীলা বাইদেউৰ হৈও নিৰ্বাচনী প্ৰচাৰ কৰিব আহিছিল, কিন্তু খুব এটা প্ৰভাৱ নপৰিল। চাওক, আজিৰ দিনততো এক প্ৰতিদ্বন্দ্বী বুলি ক'বলৈ কোনো নায়েই। এতিয়া কোনোবা এজন দ্বিতীয় হ'ব, কোনোবা তৃতীয় হ'ব, কিন্তু প্ৰথম ময়ে হ'ম। নাই, যথেষ্টখিনি বাঢ়িব এইবাৰ, যিহেতু 40টা সমষ্টিত আমাৰ সম্প্ৰদায়ৰ পৰা মই কেৱল এজনে প্ৰতিনিধি। সেই হিচাপে আমাৰ মানুহখিনি যথেষ্ট উৎফুল্লিত এইবাৰ, আৰু শাসকীয় দলে যিহেতু মোক মানে টিকট প্ৰদান কৰিছিল, তাৰ কাৰণে আমাৰ মানুহৰ যথেষ্ট সঁহাৰি মই পাই আহিছোঁ।